ঐ কালি যে বাইদেউ যে প্ৰশ্ন কিমান যে মুখস্থ কৰিব দিছিলে তহঁতি কৰিলি নাই কোৱা মই নাই কৰা নহয় তই কৰিলি নাই মই কালি সমকেই নাপালো কালি পেটটো ভাল নাছিল অকল পানীকেই গৈছে আৰু মই কালি কুটকুট খেলিবলৈ গলো ৰাতি আহি খুন্দিলৈ শুই থাকিলো পাহৰি থাকিলো ঐ মনে মান থা বাইদেউ আহিছে তহঁতে আহিলি বহি আছ কিতাপ উলিয়া তহঁতক যে কালি যে মুখস্থ কৰিব দিছিলো সেইখিনি মুখস্থ কৰিলে নাই মলিনী তই কচোন ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুটোৰ নাম কি কুকুৰ কি কুকুৰ কেনেকৈ কচোন কেনেকৈ বাইদেউ কুকুৰ আমাৰ সকলো ঘৰতে আছে আৰু কুকুৰ যিটোকে কওঁ সেইটোকে শুনে সেইবাবে কুকুৰ হ'ব এতিয়া পাদনি তৰ্ক ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুটোৰ নাম কি বাইদেউ মাছ কি মাছ বাইদেউ মাছ আমি সকলোৱে খাওঁ আৰু হ'ব তই মান থাক মাছ তই কচোন তোৰ নামটো কি আছিলে ক বাইদেউ তাইৰ নামটো হাগুনি বাইদেউ ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুটো হ'ল মৌ কেনেকে বাইদেউ আমাৰ ঘৰত সকলোৱে কৈ থাকে মৌকেইটা বা শান্তি নাই সেইকাৰণে মৌ মাছ কুকুৰ কি আছে তহঁতৰ মূৰত কিতাপখন মেলি নাচা ৰ তহঁতক দে হাত দে দে হাত মাৰ দে হাঙনি হাত দে কি কৰি আছ দে এতিয়া কচোন অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি মলিনী তই ক বাইদেউ অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম হ'ল মামা হিমন্ত বিশ্ব শৰ্মা কি আকৌ কচোন মামা হিমন্ত বিশ্ব শৰ্মা নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব তহঁতি পঢ়ি ফালিব নালাগে মোক তহঁতি গান এটা গাই শুনা ধুনীয়াকে Milikota bapaloko Mena pasa blind to post Tu elela majnu Sarai bin masar telat sarai bin bhaja lage ki je maja Milikota bapaloko Mena pasa blind to post হ'ব তই এতিয়া মনে মনে থাক কাটুনি তই গা মানৰ নোকোৱা কিয়াৰ পেটৰ বেদনা খুলি সেই বেদনা কৰিব যে আমনি মালতী আশাৰে মন্দিৰত গুঠিছিলা মালাধাৰী সেই মালাধাৰী তই পাইছ হাগুনি তই গা হায় নেপা চেংৰা ভাল নেপা মইতো বাতে ঘাটে দেখা ভৰিত লাগিল জক পাছলাই বাদাম খুৱাই থাকিব নোৱাৰ মোক
চেংৰা ভাল নাপাওঁ মই তোক চেংৰা দেখিব নোৱাৰো হ'ব হ'ব তহঁতি বহুত পাইছ তহঁতি বহুত আগুৱাই যাবি বহুত আগুৱাই যাবি